সকলোকে পূজা হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সাবস্ক্রাইব করক নগাঁও গার্ল কাশ্মীর চ্যানেলটি আর লগতে ওচৰতে থকা বেল আইকনটো দবাই দিব। নমস্কাৰ বন্ধু বান্ধৱসকল, মই কাশ্মীৰ পুনৰবাৰ আপোনাৰ আৰু মোৰ চেনেল নগাঁও গাৰ্ল কাশ্মীৰ চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা দীঘলীয়া বিৰতিৰ পিছত আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ অন্য এটা নতুন ভিডিঅ'। এতিয়া প্ৰায় 2টামান বাজিছে আৰু মই ভাবিলোঁ যে আজি ক'ৰবাত যাওঁ। আজি যিহেতু ষষ্ঠী হয়, অলপ ঘূৰি আহোঁ বুলি ভাবিলোঁ। চ' মোৰ লগত যাব নমিতা কলিতা মেম। আপোনালোকে মেমক লগ পায়ে থাকে মাজে মাজে মোৰ ভিডিঅ'ছত। আজি মেমৰ লগতে যাম। চ' বলকচোন বেছি দেৰি নকৰোঁ, আজি ব্লগটি আৰম্ভ কৰোঁ। এতিয়া মেমৰ লগত গৈ আছোঁ। মেমে গম নাপায় কেমেৰা কৰি আছোঁ বুলি। মেমে স্কুটি চলাই গৈ আছে আৰু মই পাছত বহি ব্লগিং কৰি গৈ আছোঁ। এয়া আৰু গৈ আছোঁ আৰু ফাৰ্ষ্টতে নগাঁও পূজা অলপ চাই লওঁ। এয়া আহি আছোঁ। এয়া লাওখোৱা ৰোডৰ যিটো ৰাস্তা হয় তাতে আহি আছোঁ নগাঁৱৰ। আৰু এইখিনিতে বোলে এখন পূজা হৈছে চাওঁচোন। আৰু এতিয়া পূজা আমি নগাঁও আজি ভালেখিনি ঠাই ঘূৰিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ আমি য'তেই ঘূৰিছোঁ ত'তেই পূজা হোৱা নাইকিয়া। এতিয়া আহি ইয়াত এখন পূজা মণ্ডপ দেখিছোঁ। চাওঁচোন বলকচোন পূজা হৈছেনে নাই। এতিয়া ওচৰত যাবৰ কাৰণে চেষ্টা কৰি আছোঁ। এয়া চাওক, ইয়াতে পূজা হৈছে, ইয়াত দেৱী বহোৱা হৈ গৈছে। আমি আকৌ আহিম পিছত চাবৰ কাৰণে পূজা। এতিয়া আহি আমি খাবৰ কাৰণে সোমালোঁ, আজি ষষ্ঠী যিহেতু, আৰু ওলাই আহিলোঁ এনেই অলপ আৰু এতিয়া খাবৰ কাৰণে সোমাইছোঁ। আৰু মোৰ লগত নমিতা কলিতা মেম, আপোনালোকে দেখিছে এয়া মেম। আৰু মেমে দি আছে খাবৰ কাৰণে আৰু মই বহি আছোঁ। এয়া খাম আৰু এতিয়া মেম আৰু মই দুজনেই খাম আৰু খাই পেলাই ইয়াৰ পৰা ওলাই যাম। এতিয়া আমি খাই লওঁ আৰু পাছত লগ পাই আছোঁ। খাই হ'ল, এতিয়া ওলাই গ'লোঁ। তাৰপাছত আমি আজি শ্ৰামত খালোঁ, খাই কৰি ওলালোঁ এতিয়া। আৰু এতিয়া অলপ আগত মেমৰ কিবা ল'ব আছে, লৈ লওঁ। তাৰপাছত আমি ঘৰত যাম। আৰু এতিয়া মেমে ল'বৰ কাৰণে গৈ আছে আৰু ময়ো গৈ আছোঁ। এয়া মেম আগত খোজকাঢ়ি গৈ আছে আৰু মই পাছে পাছে গৈ আছোঁ। আৰু এতিয়া মেমে ল'ব বস্তুটো আৰু পাছত আমি ঘৰত যাম। চ' আপোনাক দেখাই দিলোঁ অলপ। আৰু পূজা বুলি এইবাৰ ইমান ভিৰ নাই, আগৰ দৰে হোৱা নাই পূজা বুলি। সেয়াই আৰু আপোনালোকক অলপ চলপ দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। এতিয়া ঘৰ যাওঁ বোলো। চ' আজি ক'ত গ'লোঁ, কি কৰিলোঁ, কি নকৰিলোঁ সকলোবিলাক দেখাই গ'লোঁ। আৰু এতিয়া আহিলোঁ, ভাবিলোঁ যে ভিডিঅ'টি এণ্ডিং দিওঁ। আজি ভিডিঅ'টো আছিল ইমানেই। যদি ভাল পালে এটা লাইক কৰক, কমেণ্ট কৰক এণ্ড শ্বেয়াৰ কৰক। লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। আৰু এটা কথা কৈ থওঁ, যদি আপোনালোকে আমাৰ ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো এটা লাইক কৰক। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ওচৰতে থকা বেল আইকনটি দবাই দিয়ক। তেতিয়াহ'লে পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত। তেতিয়াহ'লে আপোনালোকক মাগিছোঁ বিদায়। ধন্যবাদ। জয় আই অসম। বাই বাই।